আচলতে প্ৰেছ মিট দিছিলোঁ এইকাৰণে যে আজি কেইদিনমানৰ পৰা ছ'চিয়েল মিডিয়াত এটা কথাক লৈ বহুত ভাইৰেল হৈছে নাগানামৰ ওপৰত। আপোনালোকে হয়তো নামটো নকওঁ বুলি ভাবিছিলোঁ যদিও ক'ব লগা বাধ্য হ'লোঁ। আমাৰ এজনী নাগানামৰ পাঠক কৰিশ্মা নাথে আমাৰ সদৌ অসম নাগানাম সংঘক এটা অপমানসূচকভাৱে তেওঁ জানি হওক নাজানি হওক তেওঁ মন্তব্য এটা আগবঢ়াইছে। সেইটো হৈছে যে তেওঁ কৰা এটা নাগানামৰ দিহা এটা বা এটা তেওঁ মুদ্ৰা এটাত লৈ আমি সদৌ অসম নাগানাম সংঘই তেওঁ উপদেশমূলকভাৱে আঙুলিয়াই দিছিলোঁ আৰু তাকে তেওঁ সেইটো বস্তুক তেওঁ আক্ৰোশমূলকভাৱে লৈ তেওঁ কৈছে যে বাদ দিয়ক সদৌ অসম নাগানাম সংঘ ভোজ খোৱা অনুষ্ঠান সেইটোত চেলফি উঠিব যায়। এইটো কথাত আমি সদৌ অসম নাগানাম সংঘ বহুত দুখ পাইছোঁ। এইকাৰণে দুখ পাইছোঁ তেওঁৰ জন্মৰ পৰা প্ৰায় আৰু 30 বছৰ আগত যিটো অনুষ্ঠানত জন্ম হৈছিল আৰু নাগানাম প্ৰচলন হৈছিল তেওঁৰ ককাকৰ জন্মৰ আগৰ পৰা। গতিকে সেইটো অনুষ্ঠানক তেওঁৰ দৰে সৰু ছোৱালী এটাই এনেকৈ অপমান কৰাৰ কাৰণে আমি বহুত দুখ পাইছোঁ। আজি তাৰ কাৰণে আমি যে সংবাদমেল দিছিলোঁ। আৰু দ্বিতীয় কথা, এটা নিউজ চেনেলৰ এজন জ্যেষ্ঠ সাংবাদিকে আমাৰ সদৌ অসম নাগানাম সংঘক ধূমকেতু বুলি উল্লেখ কৰিছে। আচলতে বৰ মৰ্মাহত হৈছোঁ। তেওঁ কিন্তু অসমীয়া মানুহ, তেওঁ সনাতন ধৰ্মৰ মানুহ, তেওঁ ভালদৰে বুজি পায় সনাতন ধৰ্মত নাগানামৰ অস্তিত্ব কি। আচলতে তেওঁৰ দৰে ব্যক্তি এজনে নাগানামক যদি ধূমকেতু বুলি কয়, বাহিৰৰ পৰা এজন অহা ব্যক্তিয়ে আমাক কি বুলি ক'ব আমাৰ নাগানামক বা আমাৰ লোক সংস্কৃতিক ধৰ্মীয় সংস্কৃতি আমাক কি বুলি উপহাস কৰিব। গতিকে দুখ পাইছোঁ। ভৱিষ্যতে তেখেতক আমি অনুৰোধ জনাইছোঁ, আচলতে সংবাদকৰ্মী হিচাপে তেখেতৰ দায়িত্ব এটা থাকে। নাই নামটো নকওঁ, নামটো এইকাৰণে নকওঁ দাদা। আজি হয়তো তেখেতে এজন ব্যক্তি হিচাপে তেখেতে কৰা নাই, তেখেতৰ যিটো দায়িত্ব সংবাদকৰ্মী হিচাপে তেখেতৰ যিটো দায়িত্ব সেই সংবাদকৰ্মী হিচাপে তেখেতে হয়তো এইটো কাম কৰিছে। কিন্তু তথাপিতো তেখেত যিহেতু অসমৰে বাসিন্দা, তেখেতো সনাতন ধৰ্মৰ বিষয়ে জ্ঞাত লোক। অনুৰোধ জনাইছোঁ ভৱিষ্যতে যেন কোনো অনুষ্ঠানত কোনো সংস্কৃতিক যেন আত্মসন্মানত আঘাত লগাকৈ যেন ভৱিষ্যতে আৰু নিউজ নকৰে, সেইটো তেখেতৰ ওচৰত আমি সদৌ অসম নাগানাম সংঘৰ পৰা পোনপ্ৰথমবাৰৰ পৰাই আহ্বান জনাইছোঁ। আৰু যদি সেইটোকে যদি তেখেতে আৰু বিকৃত কৰে, তাৰপিছত হয়তো আমি পৰৱৰ্তী কাৰ্যত আমি অন্যথাই আমি সংঘৰ মজিয়াত আলোচনা কৰি আমি ব্যৱস্থা লোৱাৰ বাবে বাধ্য হ'ম। কি কয়? হয়, তাৰ বাবে আমি চাওক, নাগানাম আমাৰ যেতিয়াৰ পৰা সৃষ্টি হৈছিল তেতিয়া হয়তো সংবাদ মাধ্যম নাছিল বা লিখিত ইমান ব্যৱস্থা নাছিল। লাহে 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 শিক্ষাৰ যুগ আহিল, সংবাদ মাধ্যম আহিল। এতিয়া প্ৰচাৰ মাধ্যমত বস্তুবিলাক কোনোবাই কিবা কৰিলে তৎক্ষণাত ওলাই যায় বা সংৰক্ষণ হৈ থাকে। এটা সময়ত হয়তো প্ৰচাৰ মাধ্যম নাছিল কাৰণে সেইবিলাক বস্তু সংৰক্ষণ নাই। য'ত আমাৰ যেনেকুৱা ধৰ্মপুথিবিলাক সাঁচি পাথত লিখিছিল কাৰণে হয়তো আজি আমি তাৰ পৰা আহি কাগজত লিখা পাইছোঁ। সেনেকুৱাকৈ হয়তো এটা সময়ত নাগানাম হয়তো এনেকুৱা এটা ৰূপ ল'ব বা লৈ আছে। আমাৰ কথা হ'ল কি, নাগানামত এতিয়া যিটো বিকৃতিকৰণ ৰূপ হৈছে, এইটোৱে আমাৰ এটা সময়ত আমাৰ ভৱিষ্যত আমাৰ যিটো তলৰ প্ৰজন্ম, এইটো প্ৰজন্মক কিন্তু ধ্বংস কৰিব ফাইনেল। এইকাৰণে ধ্বংস হ'ব যে নাগানামটো ধৰ্মৰ লগত জড়িত সংস্কৃতি, এইটো লোক সংস্কৃতি নহয়। আৰু এটা কথা সুধিছোঁ আপোনাক, এইটোৰ কাৰণে আমি কৰ্মশালাৰ ব্যৱস্থা কৰিছোঁ আৰু ঠায়ে ঠায়ে আমি একোখন বিদ্যালয়ৰ ব্যৱস্থা কৰিছোঁ প্ৰশিক্ষণৰ। আৰু সেইটো বস্তু দৰঙতে বৰ্তমান আৰম্ভ হৈছে। এই ক্ষেত্ৰত আমাক সহায় আগবঢ়াইছে দৰঙীয়া লোককৃষ্টি উন্নয়ন সংঘই আমাক, কলাকৃষ্টি উন্নয়ন সংঘই আমাক এই ক্ষেত্ৰত সহায় কৰিছে আমাৰ এই বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত। আপুনি আৰু এটা আমাক কওক যে কৰিশ্মা নাথে বিকৃত কৰা বুলি আপোনালোকে অভিযোগ কৰিছে সদৌ অসম নাগানাম সন্থাই, কোনখিনি কথাত বিকৃত কৰিছে আপোনাক কওকচোন বাৰু। নাই, তেওঁ বিকৃত কৰা নহয়। আচলতে তেওঁৰ কথাটো অকল তেওঁৱেই নহয়, তেওঁৰ দৰে আৰু হাজাৰজন হয়তো সেনেকুৱা সৃষ্টি হৈছে। কিন্তু তেওঁৰ কথাটো হ'ল তেওঁ বেণ্ড পাৰ্টি যিটো বজাইছে, আচলতে চাওক, কাৰোবাক উপহাস উপলুঙা কৰাটো উচিত নহয়। তেওঁ মানে কোন? কৰিশ্মা নাথৰ কথা কৈছোঁ বাৰু। তেওঁ যিটো বেণ্ড পাৰ্টিত এটা বিকৃত ৰূপ আঙুলিৰে এনেকৈ লৈ মুখেৰে যিটো পেঁপা বজাইছে, পেঁপাটোৰো কিন্তু এটা নিজস্ব মাত আছে। পেঁপাটো কাৰোবাৰ মুখত আঙুলিৰ হেৰিত ইংগিতত তেওঁ পেঁপা হ'ব বিচৰা নাই। তেওঁ পেঁপা বুলি এটা নিজস্ব তেওঁৰ পৰিচয় আছে। গতিকে সেইটো বস্তুক বিকৃত কৰাটো এটা, আপোনালোকেও জানে সেইটো বিকৃতকৰণ হৈছে। আৰু নাগানামত কিন্তু এই যিটো বেণ্ড পাৰ্টিটো কিন্তু আমাৰ অসমীয়া সমাজৰ আমাৰ লোক সংস্কৃতিও নহয়, ধৰ্মীয় সংস্কৃতিও নহয়। এইটো সম্পূৰ্ণভাৱে পাশ্চাত্যৰ পৰা অহা বস্তু। যিটো ভংগী দেখুৱালে হয়, সেই ভংগীটো মানে আপোনালোকৰ হয়, এইটো আমাৰ নাগানাম সংবিধানত এইটো আমাৰ এইটো বন্ধ কৰা আছে যে আমাৰ অসমীয়া সমাজখন যাতে একেলগে যাতে একত্ৰীকৰণ হয় ধৰ্মৰ মাধ্যমৰ দ্বাৰা। আৰু এই ক্ষেত্ৰতে বোধহয় গুৰুকেইজনাই আমাক ধৰ্মৰ বালি বিলাই। আৰু আপোনাৰ পূৰ্বতেও হয় হয়, নিশ্চয় হৈছে হয়, নিশ্চয় হৈছে। আৰু এই ক্ষেত্ৰত আমাৰ আগৰ যিবিলাক সমিতি আছিল বা নাগানাম সংঘৰ আমাৰ জ্যেষ্ঠ পাঠক আছিল, তেখেতসকলে সময়ে সময়ে বিভিন্ন শাস্তিমূলক ব্যৱস্থাও লৈছে।
কিন্তু হয়তো সেইখিনি সময়ত প্ৰচাৰ মাধ্যম নাছিল, বাতৰি কাকতৰ যুগ নাছিল, বিবৃতিবিলাক হয়তো এতিয়া নাই।